हाय हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल बलिन भाई। तो बलिन भाई चैनल नतुन এটা ভিডিঅ'লৈ স্বাগতম থাকিল। আৰু আজি ভিডিঅ'টো পুৰা পথাৰৰ মাজৰ মানে আৰম্ভ কৰি দিছো। তো চশমা টছমা লগাই আছে পথাৰলৈ। কি ক'ব আৰু তো এফালে হুৰজি আহিছে ই মানে ঘাঁহ বুটলিব আহিছে। তো সেইকাৰণে মানে লগত ময়ো আহি দিছো। অকলে অকলে ভাল নালাগে বুলি তো সেইকাৰণে লগ ধৰিলৈ গুচি আহিলোঁ। তাৰপিছত ধান চান পকিছে দেখিছে। তো আপোনালোকৰ ফালে পকিছে নে নাই পকা নে কাটিলে কমেণ্ট কৰি জনাব। আৰু তো এতিয়া একদম পুৰা ৰ'দটোৱে ধৰিছে পুৰা স্পৰ্টিং পুৰা কাণত লৈ লৈছোঁ। তো ইয়াৰ পৰা বুটলিবি নেকি? মই আগলৈ যাম বুলি কওঁ। আগত ধান এনেই সোমাই দিয়া এই ঔটেঙা গছৰ ওচৰত যাওঁ। মই কালি গৈ আহিলোঁ। সেই পাছত যাম অলপ বহুগে ঔটেঙা গছৰ ওপৰত উঠিম এতিয়া। গাইছ আহিছোঁ আমি এইফালে কি পথাৰত ধান কাটিবলৈ ধান কাটিব আহিছোঁ মানে চাবলৈ আহিছোঁ কিবা কিবি কৰিব আহিছোঁ। তো এখন পথাৰ চব কিমান ডাঙৰ একদম সেইফালে চবফালে চাৰিওফালে পথাৰে কেলা পৰি গৈছোঁ মা ফাগুন। তো আপোনালোকক দেখাওঁতে মানে মই পৰি গৈছোঁ আৰু কি ক'ব। ঔটেঙা গছৰ পৰা উঠিব লাগিব এতিয়া। খালি ঔটেঙা নাই, ঔটেঙা থকালে একদম খাব মজা লাগিলে হয়। ইয়াৰ পৰা ঘাঁহ উঠাই দিছোঁ আৰু দেই এতিয়া ঘাঁহ চাহ বুটলি ল'বহি। তাৰপিছত মই ঔটেঙা গছৰ ওপৰত উঠিম। ক'ত নাযাওঁ খেলা খেল চাব যাম আজি মানে গছৰ ওপৰত উঠাৰ আগতে ভগৱানৰ নাম লৈ লৈছোঁ যাতে চশমাখন কোনে চাপৰ গছ পৰিলোঁ ফাগুন লগতে চাপৰটো টেনশ্যন নাই মানে ডাইৰেক্ট গুচি যাব পৰা যায়। আৰু এইফালে এতিয়া আপোনালোকক দেখাম হা পথাৰখন অলপ জুম চুম কৰি মেলি। একদম ঠাণ্ডা পৰিৱেশ ধুনীয়া। ইয়াত যে এনেকৈ আৰু বহি মেলি ধুনীয়াকৈ এনেকৈ শুই থাকিবলৈ মজা লাগিব ন। কচম একদম জুবিন দাৰ গান এটা লগাই ধুনীয়াকৈ A few moments later. তো গাইছ এতিয়া বহুত দেৰি বহিলোঁ মানে তো ইয়াত। তাৰপিছত ইও ঘাঁহ চাহ উঠাই আছে আৰু কেলা কিমান দেৰি উঠাব নাজানো। এতিয়া সেইফালে যাম মানে হা মই অকলে যাম। ইয়াক নিনো মই অকলে যাম। সেই ধান কটা জেগাত যাম। ধান কটা জেগাত মানে মাইক মানুহকেইজনীৰ লগত মই কথা পাতিমগৈ ঠিক আছে। আচ্ছা ডাঙৰকেইজনীক অলপ কথা পাতিম আপোনালোকক দেখাম ঠিক আছে। এতিয়া পুৰা জপিয়াই দিম এবাৰ মানে ভৰি ভাঙি নাযায় ৰ তেনে খেলিবি। और 50 रुपया कट ओवर एक्टिंग के वजह ধান কৰা জেগা যাওঁ ঠিক আছে। তো পুৰা মজাকৈ দেখি পাইছে ধান চান পুৰা ফালি গৈছোঁ বুলি নাভাবিব। আলি এটা আছে আলি মাজে মাজে গৈ আছোঁ। অলপ আন্ধা দেখিছোঁ কেলৈ মানে তো গাইছ এতিয়া দাৱনীখিনিৰ ওচৰলৈ গৈ আছোঁ পুৰা মজাকৈ। আৰু পাছফালে বোলে হুৰজিত আহি আছে। তো ঘাঁহখিনি কেলা চুৰ কৰি লৈ যাম মই। তো এইখিনিতে এষাৰ কথা মানে আপোনালোক মানে পটককৈ ডাইলগ এটা মনত আহি গ'ল মানে পকা ধানৰ মাজে মাজে সৰু সৰু আলি বোলে পকা ধানৰ মাজে মাজে সৰু সৰু আলি ধুনীয়া ধুনীয়া ছোৱালী দেখিলে হয় কিবা। তো হয় নাই বা আপোনালোকক কমেণ্ট কৰি জনাব ঠিক আছে। মোৰ খালি হৈ যায় যদি ধুনীয়া ছোৱালী দেখোঁ নহয় মা পচন্দ পুৰা নকৈছোঁ আৰু। তো এইফালে ধান পুৰা পকি গৈছে খালি মাজে মাজে নাই পকা মানে ধানবোৰ যে মাজে মাজে নাই পকা। এপাক ঘূৰি যাব লগা হৈছে মানুহখিনি চব যাওঁতে। তই অলপ সেয়াতে ঘাঁহ বুটলি ল'বি ভাইয়া। এই বুটলিবি না ধান কাটোতে বুটলিবি। তই ধান কাটিলে মানে আৰু ধুনীয়াকৈ পথাৰত গৰু বান্ধিব পৰা যাব। নহ'লে মানে গাইবোৰ এতিয়া ঘাঁহ তুলি নিব লগা হৈছে তো পূৰা মোবাইল ধৰি দি হাতখন বিষাই গৈছে মা কচোন। এতিয়া ধান চান কাটিব এতিয়া পথাৰলৈ গৰু আনি পোৱা যাব। এতিয়া ঘাঁহ তুলিব মানে দৰকাৰ নাই মানে ঠিক আছে। তো এতিয়া ক'ৰবাত দাৱনী আহিছে লাজে লাগি যায় নহয় তথাপিও যাওঁ দাৱনীখিনি ওচৰত। তো গাইছ চাইছে মাইকী মানুহখিনিয়ে চশমা টচমা লগাইছে তো মুখত আহিছে না মানে চাইছে মানে। তো গাইছ পুৰা ঘাঁহ বিচাৰি মানে ধান কটা জেগা পাই গ'লোহি। আৰু এইফালে এবাৰ ধান চান কাটি আছে দেখিছে। আৰু
এইফালে পোৱালি অলপ পাই গ'লোঁ কি বনাইছে रे এটা চাই চাই चाय पत्थर में बनाती है ये देख कितना चाल हाँसी मार के चाय बनाते तो गाइस ए দেখিছে এই পথাৰত পুৰা চাপানি টাপানি বনাই আছে তো হলতে ঘাঁহ বুটলি আছে নামটা কি লাগে তোৰ বুনু বুনু কি লিখিলা পানী কা তাঁতি नहीं তবে खेरुआल बुनू खेरुआल लिखेला खोरी कहाँ से निकाली এদিকে से लेके गेली भात तो खाए दिले টেঙা भी खाई दिले কেলা তো গাইছ এনেকুৱা সময়ত মানে পথাৰত আহি পুৰা ৰাবাব টেঙা খোৱা মজাই বেলেগ আৰু এদিন আহিব লাগিব টেঙা চেঙা লৈ কিনে তো খাম আৰু আপোনালোকক দেখাম তাৰপিছত দে বনাইতে ৰহো যাবই তো গাইছ যাওঁগে ঘাঁহ বুটলি হ'লেও নহ'লেও ঘৰলৈ যাওঁগে মানে আমনি লাগি গৈছে মোৰ তো গাইছ পুৰা সুৰজিত বাৰীত পাই গ'লোহি এখন পথাৰ বাৰীত পাই গ'লোহি আৰু এইফালে গৰুক ঘাঁহ দি দিছে এইটো মতা গৰু এইটো মাইকী গাই তো আজি মানে পোৱালি দিলে বোলে এইটো তাকে কাৰণে অলপ ঘাঁহ চাহ আনি দিছে ঐ ঐ ঐ চাই ফেচা ঐ অৰি ক'ত পলাইছ খেলা ই মতা গৰু গাখীৰ খাব তো গাইছ ডাইৰেক্ট সুৰজিতৰ ঘৰৰ পৰা ঘৰলৈ গুচি আহিলোঁ তাৰ ঘৰত আহি কিনে গা চা ধুই মেলি আৰু এতিয়া দাদা এজনৰ ঘৰলৈ বুলি গৈ আছোঁ তো ভিডিঅ'টো আজিলৈ ইমানতে খতম কৰি দিছোঁ আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছিলে কমেণ্ট এটা কৰি জনাই দিব তো বাই বাই